নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক প্ৰথমে গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি আৰু নিজৰ জিলাতে আপোনালোকে পাব সংস্থাপন। 400টাৰো অধিক নতুন পদ মুকলি হৈছে আৰু HS পাছ সকলেই ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া যাওঁ ডিটেইলছ নটিফিকেশ্যনটোলৈ। অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু এইটো পাব্লিছ হৈছে 5 তাৰিখ 2 মাহ 2019 তাৰিখে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰা এই এডভাৰটাইজমেণ্টটো আহিছে। আপোনালোকৰ এইটো যিটো পোষ্ট হয় এইটো হৈছে আপোনালোকৰ সাৰ্ভিলেন্স ৱৰ্কাৰ কন্ট্ৰেকচুৱেল হয়। এটা আণ্ডাৰ ষ্টেট ছাপোৰ্ট এট নেশ্যনেল হেল্থ মিছন আছাম। আপোনালোকৰ ইয়াতে নেম অফ দি পজিশ্যন আছে সাৰ্ভিলেন্স ৱৰ্কাৰ কন্ট্ৰেকচুৱেল হয়। 400টাৰো অধিক পদ আছে ইয়াতে ভেৰিয়াছ ডিষ্ট্ৰিক্টছত। আৰু PWDৰ কাৰণে 4%। 16টা পোষ্ট আছে ৰিজাৰ্ভত। আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন ইয়াতে 10+2 অৰ্থাৎ HSSLC অৰ ইকুইভেলেণ্ট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট। এটা আপোনালোকে এক্সপিৰিয়েঞ্চ লাগিব হেল্থ ছেক্টৰ প্ৰিপেয়াৰলি ইন ফিল্ড সাৰ্ভিলেন্স ৱৰ্ক অফ NVB DCP and other related program। এটা আপোনালোকৰ লাগিব weightage will be given to candidates having previous work experience of similar nature in the health and FW Department of Assam। ইয়াতে আপোনালোকৰ এজ লিমিট দিয়া আছে not less than 21 years and not more than 44 years as on 1/1/2019. The upper age limit is selection up to 47 years for OBC MOBC candidates, 49 years for SC ST candidates কাৰণে ইয়াতে age election দিয়া আছে। আৰু in case of PWD candidates the age is selectable by 10 years, 10 বছৰ দিয়া আছে, that is 54 years লৈকে ইয়াতে দিয়া আছে। আপোনালোকে certificates of SC ST OBC MOBC PWD candidates should have been used by the appropriate authority. The applicable candidates will have to submit a copy of caste certificate at the time of viva voce examination। আপোনালোকে ইয়াতে দৰমহা পাৰ মন্থ 15,000 দিব। এইটো প্ৰায় নিশ্চিতই 15,000 পাৰ মন্থ আপোনালোকক দিব, কিয়নো এইটো কনট্ৰেকচুৱেল হয়। আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো এই ধৰণৰ। সিলেকশ্যন প্ৰচেছ আপোনালোকৰ ইয়াতে হ'ব 10+2 ইয়াতে সিলেকশ্যন দিয়া হ'ব। আপোনালোকক মই ডিছক্ৰিপশ্যনত এই লিংকটো দি দিম, আপোনালোকে তাতে গৈ ভালদৰে চাই ল'ব। আপোনালোকে অনলাইন ৱেবছাইটটো আছে ইয়াতে nhm.assam.gov.in, ইয়াতে গৈও চাব পাৰিব আপোনালোকে আৰু অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ টিল 16 ফেব্ৰুৱাৰী 2019 তাৰিখলৈকে কৰিব পাৰিব। লাষ্ট ডেট হয় এইটো 16 ফেব্ৰুৱাৰী, সেই গতিকে সোনকালে কৰিব। যদি আপোনালোকৰ বাবে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ HS পাছ বন্ধু বান্ধৱীসকল আছে তেন্তে তেওঁলোকক ইনফৰ্ম কৰিব। যদি মোৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকক মই লেটেষ্ট গভৰ্ণমেণ্ট জবৰ নটিফিকেশ্যন দি থাকিম। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় ভাৰত।